নমস্কাৰ, মই মাম্পি আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই বহুত আগৰে পৰাই ইউটিউব চেনেলটি খুলিম বুলি ভাবি আছিলোঁ। বহুত আগৰ পৰা বুলি ক'লে মানে বহুত মাহ হৈ গ'ল হয়তো বছৰো হৈ গ'ল চাগে মই ইউটিউব চেনেলটি খুলিম বুলিয়ে ভাবি থাকিলোঁ আৰু খোলা নহ'ল। কিন্তু শেষত আজি মই মোৰ ইউটিউব চেনেলটি খুলিলোঁ। কাৰণ কিছুমান আছিলে যাৰ কাৰণে মই ইউটিউব চেনেলটি খুলিব পৰা নাছিলোঁ। কাৰণ তেনেকৈ ইমান বহুত ডাঙৰ কাৰণো নহয়। ফাৰ্ষ্ট কাৰণটো হৈছে একচুৱেলি মোৰ বহুত লাজ আৰু বহুত ভয় এইটোৱেই যে কেনেকৈ মোৰ ভাল হ'বনে বেয়া হ'ব বা মই কিবা কেনেদৰে বনাম মই ভাবি পোৱা নাছিলোঁ আৰু মোৰ একচুৱেলি বহুত লাজ হয় বহুত লাজ সেইকাৰণে হয়তো মই খুলিব পৰা নাছিলোঁ। সেইটো হৈছে মোৰ ফাৰ্ষ্ট একদম ফাৰ্ষ্ট যে মোৰ লাজ আৰু ভয়। ছেকেণ্ড ৰিজনটো হৈছে কণ্টেণ্ট। মই বিচাৰি পোৱা নাছিলোঁ আৰু ভাবি পোৱা নাছিলোঁ যে মই কিহৰ ওপৰত ভিডিঅ' বনাম বা কিহৰ ওপৰত ভিডিঅ' বনালে ভাল হ'ব। সেইবোৰক লৈও মোৰ অলপ প্ৰব্লেম হৈ আছিল যাৰ কাৰণে মই ইউটিউব চেনেলটি খুলিব পৰা নাছিলোঁ। ফাৰ্ষ্টতে মই ভাবিছিলোঁ যে কভাৰ ভিডিঅ' ডান্সৰ ভিডিঅ' এইবিলাক বনাম বা তেনেদৰে মই ডান্সৰ ক্ষেত্ৰতে ভাবিছিলোঁ যে মই ভিডিঅ'বিলাক বনাম। কিন্তু হয়তো মই চাগে ডান্সৰ ভিডিঅ'ত ইমান সময় দিব নোৱাৰিম। সেই গতিকে মই ভাবিলোঁ যে মই কিয়নো ব্লগেই ষ্টাৰ্ট কৰিব পাৰোঁ। মোৰ ডেইলি লাইফ মোৰ ডেইলি ৰুটিনটো মই কি কৰোঁ কেনেকৈ থাকোঁ সেইবিলাক লৈ মই ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু সেই লৈ মোৰ ইউটিউব চেনেলটিৰ নাম ৰাখিলোঁ মাম্পিজ ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে এই ইউটিউব চেনেলটি আদৰি ল'ব। থাৰ্ড ৰিজনটো হৈছে মোৰ মোবাইল ফোনটো। মোৰ মোবাইল ফোনটো ইমান দামী নহয়, সৰু সুৰাতে চলাই আছোঁ। তো মই ভাবিলোঁ যে মোৰ ফোনটোত যদি মই ভিডিঅ' বনাওঁ কোৱালিটি ভাল হ'বনে নাই আৰু মোৰ ফোনটোক লৈ অকণমান আছিলে। তো সেইটো কাৰণেও মই ইউটিউব চেনেলটি খোলা নাছিলোঁ। কিন্তু শেষত মোৰ ফেমিলি হওক মোৰ ফ্ৰেণ্ড হওক আৰু মোৰ দাদা বা কিছুমানক মোৰ যোনখিনি ক্ল'জ মই সিহঁতক সুধিলোঁ যে মই ইউটিউব চেনেলটি খুলিলে কেনেকুৱা হ'ব কি ভাল হ'বনে বেয়া হ'ব তেনেদৰে সুধিলোঁ আৰু সিহঁতেও বা মোৰ ফেমিলি হওক মোক চবেই ছাপোৰ্ট কৰি ক'লেও যে খুলিব পাৰ তেনেদৰে ক'লে। তো মোৰতো মন আছিলেই ইউটিউব চেনেলটি খোলা আৰু মই আৰু উৎসাহ পালোঁ আৰু মই ইউটিউব চেনেলটি খুলিলোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ইউটিউব চেনেলটি আঁকোৱালি ল'ব। আৰু আপোনালোক সকলোকে মোৰ পৰিচয়টো দি দিছোঁ। নমস্কাৰ, মই মাম্পি নাথ। মই ডিগ্ৰী 4th চেমৰ ষ্টুডেণ্ট আৰু মোৰ বিষয়ে বহুত কথা জানিবলৈ মোৰ ভিডিঅ'বোৰ চাই যাব। ময়ো আপোনালোক যিমান পাৰোঁ ভিডিঅ'বিলাক দি যাম আৰু ভাল ভিডিঅ' দি যাম। আপোনালোক সকলোৱে যাতে ভাল পায় আৰু মোক এনেদৰে ছাপোৰ্ট কৰি যাব। আৰু শেষত মই আপোনালোক সকলোকে এইটোৱে ক'ব বিচাৰিছোঁ যে মই এই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে 100% দি যাম আৰু এণ্টাৰটেইন কৰিব চাম যিমান পাৰোঁ আৰু আপোনালোক সকলোৱেও মোৰ এই ইউটিউব চেনেলটি বহুত আঁকোৱালি লয় যেন মোৰ বহুত আশা আছে আপোনালোকে আঁকোৱালি ল'ব বুলি। এণ্ড ষ্টে ছেফ, ষ্টে হেপী। বাই বাই, লাভ ইউ অল।